আজিৰ ভিডিঅ'টোত মই দেখুৱাম কানাডাত আছে ইন জেনেৰেলি ঘৰবিলাক কেনেকুৱা হয়। বহুত ধৰণৰ ঘৰ আছে, কিন্তু কিছুমান ধৰণৰ ঘৰ খুব দেখা যায়, গতিকে সেইবিলাক দেখুৱাম। আৰু কিছুমান পাৰ্থক্য আছে আমাৰ আৰু কানাডাৰ ঘৰবিলাকৰ মাজত, গতিকে মই ভিডিঅ'টো দেখুৱাই কৈ যাম। গতিকে প্ৰায় এনেধৰণৰ ঘৰবিলাক দেখা যায়। এতিয়া দেখিছে, এটা আচৰিত কথা হৈছে কানাডাৰ ঘৰবিলাকত প্ৰায় মানে হেৰি নাথাকে, কি বুলি কয়, বাউণ্ডেৰী খুব কম। মানে আমাৰ ঘৰবিলাকত যেনেকে ফেঞ্চিং লগোৱা থাকে বা বেলেগ কিবা কিবি ঘৰ ইটো সিটো এনেকে ছেপাৰেশ্যন থাকে বাৰু, কিন্তু গোটেই ঘৰটো মানে বন্ধ কৰি থকা এনেকুৱা ফেঞ্চিং নাথাকে। গতিকে দেখিছে ইয়াত ঘৰবিলাক ইটো ঘৰৰ পৰা সিটো ঘৰ এনেকে মানে খোলা অপেন হয় বস্তুটো, প্ৰায়ে এনেকুৱাই হয়। আমাৰ গাঁৱতে হওক বা টাউনতে হওক, আমাৰ গোটেই ঘৰ চাৰিওপিনৰ পৰা মানে সকলো দিশৰ পৰা বন্ধ থাকে, গতিকে ইহঁতৰ নহয়। গতিকে দুই পিনে দেখিছে, এইপিনেও চাওক, গতিকে সিহঁতৰ ঘৰবিলাকত মানে বাউণ্ডেৰী নাথাকে তেনেকে। এই ঘৰবিলাক খুব কমন হয়। এইবিলাক সিহঁতৰ মানে যেতিয়া কোনোবা ঠাইডোখৰ য'ত মানে স্কুল কলেজবিলাক বনি উঠে, তাৰ আশে পাশে সিহঁতে ঘৰ বনোৱা ষ্টাৰ্ট কৰে। এইবিলাক চব ঘৰবিলাক আমাৰ ইন জেনেৰেলি ঘৰবিলাক মানুহবিলাকে নিজে বনাই লয় বা কন্ট্ৰেক্টৰক নিজে বনাবলৈ দিয়ে, কিন্তু ইহঁতৰ প্ৰায় মানে বিল্ডাৰ্ছ থাকে আৰু সিহঁতৰ পৰা ইহঁতে কিনি লয় ঘৰবিলাক। সেইকাৰণে প্ৰত্যেক বছৰে ঘৰবিলাকৰ দাম বাঢ়ি গৈ থাকে। ইয়াত যদি এই বছৰ বোলে ইমান ডলাৰ হ'ল, ইমান $1,000, অহা বছৰ হয়তো ইয়াত 10% মান বাঢ়ি যাব। এনেকুৱা হয়, ঘৰবিলাকৰ খুব দাম বাঢ়ি যায়। সিহঁতৰ যিটো ৰিয়েল ইষ্টেট বিজনেছ হয়, সেইটো বহুত ফাষ্ট গ্ৰ' কৰে ইয়াতে। গতিকে ইহঁতৰ এইবিলাক খুব দাম বাঢ়ে প্ৰত্যেক বছৰে। আজি আচলতে অলপ বৰষুণ দি আছে, সেইকাৰণে অলপ দেৰি লাগিছে। বেকগ্ৰাউণ্ডতো আমি গম পাইছে যে ঠাণ্ডা দিনৰ পৰিৱেশ যেন লাগিছে। যাতে বৰষুণ দিছে, গতিকে আৰু ঠাণ্ডা এনেকুৱাই আৰু। এনিৱে, মই এতিয়া এই পাৰ্কৰ ইয়াত আহিলো। এইটো ফালে আহিলো মানে চিনেমালৈ। এনেকৈ খুব ভাল লাগে ইয়ালৈ। আৰু ইহঁতে প্ৰায় পাৰ্ক থাকে। এইটো অকমান গৈ পেলাই কিবা এডোখৰ পাৰ্ক পাব, আৰু অকমান গৈ পেলাই আৰু কিবা পাৰ্ক পাব, তেনেকুৱা হয়। কিন্তু বহুত পাৰ্থক্য আছে, ইহঁতৰ ঠাই বহুত আছে, সেইকাৰণে পাৰ্ক বহুত আছে। কিন্তু পাৰ্কবিলাক ইমান মানুহ নহয় আছে, পাৰ্ক বনাই থৈছে আৰু কি কৰিব, ইমান ঠাই আছে। ঠিক আছে, আজিলৈ সামৰিছো ইমানতে।